হাই এভৰিৱান, গুড মৰ্ণিং। আজি বনাব লৈছোঁ কচুৰ তৰকাৰী। এয়া মায়ে ৰাতিপুৱা কচুখিনি ধুই মেলি ৰ'দত দি থৈছিল, তাৰপাছত এনেদৰে সৰু সৰুকৈ কাটি থৈছিল। তো এতিয়া মই বনাবলৈ আহি গ'লোঁ কচুৰ তৰকাৰী। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে, মই কেনেদৰে বনাওঁ আৰু এনেদৰে বনাই খাব। তাৰপাছত এয়া কেৰাহীখন পাতি দিলোঁ, তাৰপাছত এয়া তেল দিলোঁ কেৰাহীখনত। তাৰপাছত এয়া বিলাহী, পিঁয়াজ, জলকীয়া ৰেডি কৰি ল'লোঁ, হালধি, পাঁচফোৰণ। তাৰপিছত এয়া তেলত জলকীয়া দিলোঁ, পিঁয়াজ দিলোঁ, তাৰপিছত লৰাই থাকিলোঁ। তাৰপিছত কিছু সময় পিছত এয়া কচুখিনি দি দিলোঁ, আকৌ লৰাই দিলোঁ। তাৰপিছত সোৱাদ অনুসৰি এয়া নিমখ দিলোঁ, তাৰপিছত লৰাই দি তাৰপিছত এয়া ঢাকনিখন দি থ'লোঁ। কিছু সময়ৰ পিছত ঢাকনিখন গুচাই আদা নহৰুৰ পেষ্টখিনি দিলোঁ আৰু বিলাহীখিনি দিলোঁ। তাৰপিছত আকৌ লৰাই দিলোঁ, তাৰপাছত হালধি দিলোঁ। তাৰপাছত এয়া আকৌ লৰাই দিলোঁ, তাৰপিছত এয়া তেতেলী দিলোঁ। তেতেলী কচুত দিলে বেছি টেষ্টি হয়, তো ভাল লাগে। তাৰপাছত এয়া হৈ গ'ল কচু ৰেডি। তো এয়া মই বাতিটোত কচুখিনি এয়া ঢালি ল'লোঁ। এনেদৰে কচু বনাই খাবচোন, বিৰাট টেষ্টি লাগে। মই এনেদৰে বনাওঁ, আপোনালোকে খাই চাবচোন। তো আগলৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানে, বাই বাই, আকৌ লগ পাম।